নমস্কাৰ মই আজি তোমালোকক শিকাম অনুশীলনী 4C ইয়াতে তোমালোকে পাবা যুগ্ম অযুগ্ম সংখ্যাৰ চিনাকি আৰু ধৰ্মৰ বিষয়ে জানিব পাৰিবা এক নম্বৰটো কি কৈছে চোৱা চিত্ৰৰ সহায়ত সংখ্যাবোৰ যুগ্ম নে অযুগ্ম নিৰ্ণয় কৰা সংখ্যাবিলাক কি দিয়া আছে 11 16 20 27 54 11 তো এনেকুৱা ধৰণে কৰিব দিছে চোৱা 11 তো যদি আমি জোৰ জোৰ কৰো মানে দুটা কৈ ভাগ কৰো কিটা পাম পাঁচটা ঘৰ পাম আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এটা কি হৈ থাকিব অকলে থাকিব দুটাকে ভাগ কৰিলে কি হ'ব এটা অকলে ৰৈ যাব মানে কি হ'ল জোৰ টা কিমান জোৰ পালা 5 জোৰ আৰু টা কেইটা পইছা এটা কি হৈ থাকিল অকলে থাকিল তো 5 জোৰ এটা 5 জোৰ যদি হৈ থাকে তেতিয়ালে কি হ'ব যুগ্ম সংখ্যা আৰু যদি এটা থাকি ৰৈ যায় তেতিয়ালে কি হ'ব এটো অযুগ্ম সংখ্যা হ'ব আৰু জোৰ কিমান জোৰ পাবা ইয়াতে কিমান জোৰ পাবা কেনেকৈ উলিয়াব পাৰিবা 16 আছে নেক্সট 16 তো কি কৰিবা 2 এৰে হৰণ কৰিবা 2 8 গুণ 16 মানে ইয়াতে কি এনেকুৱাকে দুটা কৈ কেই জোৰ হ'ব 8 জোৰ হ'ব ইয়াতে কি লিখিব লাগিব 8 জোৰ লিখিব লাগিব 8 জোৰ হলে জোৰ হিচাপত থাকিলে কি হ'ব সংখ্যাটো যুগ্ম ইয়াতে কি লিখিব লাগিব যুগ্ম ইয়াতে কি লিখিব লাগিব 8 জোৰ আৰু 20 টক তেনেকুৱাকে 2 এৰে হৰণ কৰিলে কিমান পাম আমি 10 মানে কি ইয়াতে কি জোৰ হ'ব 10 জোৰ হ'ব 10 জোৰটো কি হ'ব যুগ্ম সংখ্যা হ'ব 27 টক আমি 2 এৰে হৰণ কৰিলে কিমান হ'ব 27 2 1 2 7 3 6 1 মানে এটা বাকি থাকিল কিমান হ'ব 13 জোৰ আৰু এটা হ'ব 13 জোৰ এটা হলে এটা যে থাকি গল এটাটোৰ কাৰণে সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা আৰু 54 তো কি হ'ব 54 তো 2 এৰে হৰণ কৰিলে 27 পাবা এটো 54 তো কি হ'ব যুগ্ম সংখ্যা 27 তো কি সংখ্যা হল অযুগ্ম সংখ্যা 2 নম্বৰ বিভাজ্যতাৰ নিয়মেৰে যুগ্ম অযুগ্ম নিৰ্ণয় কৰা এতিয়া বিভাজ্যতা নিয়মেৰে যুগ্ম অযুগ্ম নিৰ্ণয় কৰিব দিছে এতিয়া যুগ্ম অযুগ্ম যিবিলাক সংখ্যা 2 এৰে বিভাজ্য হয় সেইবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় আৰু যিবিলাক সংখ্যাক 2 এৰে বিভাজ্য নহয় সেইবিলাক সংখ্যাক অযুগ্ম বুলি কোৱা হয় এতিয়া 2 এৰে বিভাজ্য যোৱা নিয়মটো জানিব লাগিব ইয়াতে এককৰ ঘৰত কি আছে 2 দেহ সংখ্যাটো 2 এৰে বিভাজ্য হ'বনে নহয় হ'ব কাৰণ এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকিলে 2 এৰে বিভাজ্য হয় আৰু 2 এৰে বিভাজ্য যোৱা সংখ্যাবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় ইয়াৰে এটো কি হ'ব যুগ্ম সংখ্যা হ'ব 244 তো কি হ'ব যুগ্ম সংখ্যা হ'ব 311 ইয়াৰে এককৰ ঘৰত কি আছে 1 গতিকে এটো 2 এৰে বিভাজ্য নহয় এটো অযুগ্ম হ'ব 928 এটো কি হ'ব যুগ্ম হ'ব ইয়াৰো এককৰ ঘৰত কি আছে 2 আছে মানে 2 এৰে বিভাজ্য হ'ব 2 এৰে বিভাজ্য হোৱা সংখ্যাবিলাক কি হ'ব যুগ্ম আৰু 2 এৰে বিভাজ্য নোহোৱা বিলাক অযুগ্ম সংখ্যা হ'ব নেক্সট 3 নম্বৰটো এককৰ স্থান চাই যুগ্ম অযুগ্ম নিৰ্ণয় কৰা এইটো ঠিক তেনেকুৱা একে এককৰ স্থানত কি আছে 4 এককৰ ঘৰত যদি 0 4 0 2 4 6 8 থাকে তেতিয়াহলে কি হয় যুগ্ম সংখ্যা হয় ইয়াতে কি আছে 4 আছে এইটো কি হ'ব যুগ্ম ইয়াতে 2 আছে এইটো যুগ্ম হ'ব এইটো একৰত 7 আছে এইটো কি হ'ব অযুগ্ম হ'ব ইয়াতে 5 আছে অযুগ্ম 1 আছে অযুগ্ম 3 আছে অযুগ্ম 0 আছে এইটো যুগ্ম ইয়াতে 6 আছে এইটো যুগ্ম ইয়াতে 8 আছে এইটো যুগ্ম ইয়াতে 9 আছে এইটো অযুগ্ম আৰু চিত্ৰ চাই উত্তৰ কৰা ইয়াতে কি হৈছে এইটো 52 যে পাইছে কেনেকুৱাকে পাইছে ইয়াতে মাজতে আছে যোগ 2 48 ৰ লগত 2 যোগ কৰিলে কিমান পাম আমি 50 আৰু 50 সংখ্যাটো যুগ্ম নে অযুগ্ম যুগ্ম এককৰ ঘৰত 0 আছে 63 ৰ লগত 2 যোগ কৰিলে কিমান পাম 65 65 সংখ্যাটোৰ এককৰ ঘৰত কি আছে 5 গতিকে এইটো কি হ'ব অযুগ্ম
202 লগত 2 যোগ কৰিলে কিমান পাম আমি 204 আৰু এটো কি হ'ব এককৰ ঘৰত 4 আছে গতি এটো কি সংখ্যা হ'ব যুগ্ম এনেকুৱাকে কৰি চাবা ইমান টান নহয় এটো 2 পূৰণ 2 লগত 12 পূৰণ কৰিলে কিমান পাও 24 24 সংখ্যাটো কি সংখ্যা যুগ্ম সংখ্যা এককৰ ঘৰত 4 আছে ঠিক এনেকে 2 পূৰণ 25 কিমান হ'ব 50 একক ঘৰত কি আছে শূন্য গতিকে এটো কি হ'ব যুগ্ম যুগ্ম সংখ্যাৰ লগত 2 পূৰণ কৰিলে যুগ্ম সংখ্যাই পোৱা যায় অযুগ্ম সংখ্যাৰ এতে 2 লগত এটো পূৰণ কৰিবা যিমানখিনি পোৱা ইয়াত লিখিবা লিখি সংখ্যাটো এককৰ ঘৰ চাই লবা লৈ যদি 0 2 4 6 8 এককৰ ঘৰত থাকে তেতিয়াহলে সংখ্যাটো কি হ'ব যুগ্ম নেক্সট পাঁচ নম্বৰ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব লিখা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব লিখা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল এটা কি হ'ব অযুগ্মই হ'ব 5 আৰু 6 কি হয় ক্ৰমিক স্বাভাৱিক সংখ্যা মানে 5 ৰ পিছত কি পাও 6 5 এ 6 কিমান হ'ব যোগ কৰিলে 11 11 তো কি সংখ্যা অযুগ্ম সংখ্যা 16 আৰু 13 17 তো যোগ কৰিলে কিমান পাম আমি 33 এটো কি হ'ব এককৰ ঘৰত কি আছে 3 গতিকে এটো কি হ'ব অযুগ্ম 26 26 ৰ পিছৰ সংখ্যাটো কি 27 ক্ৰমিক বুলি কৈছে ক্ৰমিক সংখ্যা হলে কি হ'ব যেটো সংখ্যা আছে তাৰ পিছৰটো হ'ব এটো কিমান হ'ব 27 দুটা যোগ কৰিলে কিমান পাম আমি 53 sorry 53 to yete 53 আৰু সংখ্যাটো কি হ'ব অযুগ্ম 3 আৰু 4 যোগ কৰিলে কিমান পাও 7 7 তো কি সংখ্যা অযুগ্ম ঠিক এইটো যোগ কৰিলে যিমানখিনি পাম ইয়াতে লিখিব লাগিব সংখ্যাটো যুগ্ম নে অযুগ্ম ইয়াতে লিখিব লাগিব নেক্সট এই দুটা চোৱা ইয়াতে কি ক্ৰমিক স্বাভাৱিক সংখ্যা ল'ব দিও নহয় যিকোনো দুটা নিজে ইয়াতে নিজে ল'ব লাগিব এটা যদি আমি 7 ধৰো নেক্সট কি হ'ব 8 7 তে কিমান 15 15 তো কি সংখ্যা এককৰ ঘৰত 5 আছে অযুগ্ম নেক্সট এইটো এটো যিকোনো সংখ্যা ধৰিব পাৰি 15 15 ধৰিলে কি 15 ধৰা নাই 15 ধৰিলে নেক্সট কি হ'ব 16 15 এ 16 যোগ কৰিলে কিমান হ'ব 31 তো কি সংখ্যা অযুগ্ম সংখ্যা নেক্সট 6 নম্বৰটো নিৰ্দেশ দিয়া ধৰণে বাকচত সংখ্যা বহুৱাই পৰীক্ষা কৰা ইয়াতে কি হৈছে ইয়াতে ধৰি নিৰ্দেশ দিয়া ধৰণে এটা কৈ দিছে সেই ধৰণে সংখ্যা বহুৱাব লাগে যিকোনো সংখ্যা ইয়াতে যে আমি যিকোনো সংখ্যা দিব পাৰো 1 দিব পাৰো 1 দিলে কিমান হ'ব 1 পূৰণ 2 কৰিলে কিমান হ'ব 2 কিমান হল 2 তো কি সংখ্যা যুগ্ম সংখ্যা মানে কি হল 2 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি সংখ্যা পাম যুগ্ম সংখ্যা ইয়াতে কি ল'ব দিছে যুগ্ম সংখ্যা ধৰা কি ললো আমি 4 ললো 4 তো যুগ্ম সংখ্যা ইয়াতে যিকোনো সংখ্যা ধৰা কিমান ললো 3 4 3 গুণ 12 আৰু সংখ্যাটো কি সংখ্যা পালো যুগ্ম সংখ্যা 12 তো যুগ্ম সংখ্যা মানে যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি পাও যুগ্ম সংখ্যাই পাও ইয়াতে কি লিখিব দিছে অযুগ্ম সংখ্যা ধৰিলো 5 ইয়াতে অযুগ্ম সংখ্যা পূৰণ কৰিব দিছে 7 5 গুণ 35 সংখ্যাটো কি পালো 35 আৰু কি সংখ্যা এটো অযুগ্ম সংখ্যা মানে অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা পূৰণ কৰিলে কি সংখ্যা পাম অযুগ্ম সংখ্যা পাম যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে যুগ্ম সংখ্যা পাও যিকোনো 2 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলেও যুগ্ম সংখ্যা পাও
তাৰপিছত 2 পূৰণ যিকোনো সংখ্যা ধৰিলো 0 2 পূৰণ 0 কৰিলে কিমান হ'ব 0 হ'ব 0 লগত 1 যোগ কৰিলে কিমান হ'ব 1 হ'ব মানে কি হ'ল অযুগ্ম সংখ্যা ইয়াতে আমি 0 নধৰি যদি আমি ইয়াতে ধৰা 5 ধৰিলো হয় 5 ধৰিলে কি হ'ব 2 5 গুণ 10 10 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব ইয়াতে 11 11 সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা মানে 2 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি তাৰ লগত 1 যোগ কৰিলে কি সংখ্যা পাম আমি অযুগ্ম সংখ্যা 2 পূৰণ যিকোনো সংখ্যা 4 2 4 গুণ 8 8 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 7 মানে 2 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি 1 যোগ কৰিলেও কি পাওঁ অযুগ্ম সংখ্যা আৰু 2 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰি 1 বিয়োগ কৰিলেও কি পাওঁ অযুগ্ম সংখ্যা ইয়াতে যদি আমি অযুগ্ম সংখ্যা ধৰা 3 ধৰিলে কিমান হ'ব 2 3 গুণ 6 6 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 5 এই 5 সংখ্যাটো কি হয় অযুগ্ম সংখ্যা ঠিক আছে আজিলৈকে ইমানতে ৰাখিছো